আসলতে আমি বাৰু সকলোৱে সমানে পইচা পামনে চৰকাৰৰ পৰা আমি যোনটো বিহুৰ প্ৰগ্ৰাম কৰিছিলোঁ সৰুসজাই ষ্টেডিয়ামত তাৰে কাৰণে আমি যিখিনি পাবলগীয়া ধন আছিলে সেইখিনি আমি আমাৰ সকলোৰে একাউণ্টত বাৰু সোমাবনে নমস্কাৰ পুনৰবাৰ আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আগবাঢ়ি আহিছোঁ সকলোকে মোৰ চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকে যদি মোৰ গীতাশ্ৰী গুডু চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ সন্মুখত পোনপ্ৰথমতে পায় গতিকে আজিৰ ভিডিঅ'টো নিশ্চয় থাম্বনেইল দেখি আপোনালোকে গম পাইছে কিহৰ ওপৰত বনাবলৈ লৈছোঁ আসলতে আমাৰ সকলোৰে মনত খেলিমেলিৰ সৃষ্টি হৈ আছে আমি যেহেতু 11000 প্লাস নাচনী ঢুলীয়া তালিয়া পেপুৱা আমি সৰুসজাই ষ্টেডিয়ামত বিহু নাচিবলৈ গৈছিলোঁ আৰু তাতে আমাক চৰকাৰে আমাৰ কাৰণে পইচা দিম বুলি ঘোষণা কৰিছিলে এতিয়া হেতুৱে খেলিমেলি হৈ আছে যে চৰকাৰে আসলতে আমাক কিমান পইচা দিব কিমানকে এগৰাকী নাচনী বা এজন ঢুলীয়াই আসলতে কেই টকা পাব চৰকাৰৰ পৰা সেইটো বিষয়তে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ যি অলপ খেলিমেলিৰ সৃষ্টি হৈ আছে কাৰণ আমাক চৰকাৰে প্ৰথমতে দিম বুলি কৈছিলে 10500 টকাকৈ প্ৰত্যেকগৰাকীকে তাৰ পিছতে আমাক 4500 টকাকৈ আমাৰ একাউণ্টত তেওঁলোকে ভৰাই দিছিলে সকলোৰে একাউণ্টত প্ৰায়খিনিৰে একাউণ্টত তেতিয়া সোমাইছিলে হয়তো কাৰোবাৰ একাউণ্ট নম্বৰ কিবা খেলিমেলি টেকনিক্যাল প্ৰবলেমৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে তেওঁলোকৰো আশা কৰোঁ অতি শীঘ্ৰে পইচাটো সোমাব আৰু তাৰ পিছতে যেতিয়া চৰকাৰে ঘোষণা কৰিছিলে যে আমাৰ কাৰণে 25000 টকাকৈ তেওঁলোকে আগবঢ়াব এতিয়া কথাটো হ'ল যে কিছুমানে ভাবিছে আমাৰ আগৰ 10000 টো ইয়াতে প্লাস হ'ব কিছুমানে ভাবিছে ইয়াৰ পৰা মাইনাস হ'ব আৰু লগতে 4500 টকাটো কিছুমানৰ খেলিমেলি হৈ আছে আসলতে আমি পাম কিমান টকা মাষ্টাৰ ট্ৰেইনাৰ সকলে কিমানকৈ পাব সেইটো বিষয়তে আপোনালোকক জনাম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ধুনীয়াকৈ মোৰ লগত এনজয় কৰক আসলতে আমাক প্ৰথমে দিয়াৰ কথা আছিল 10500 টকাকৈ তাৰ পিছতে আমাক সকলোৰে একাউণ্টত 4500 টকাকৈ ভৰাই দিলে আৰু এতিয়া আমি জানিব পাৰিছো যে আমাক উপৰঞ্চি 25000 টকাকৈ দিব কিন্তু ইয়াতে প্ৰথমতে যোনটো 10500 টকা দিয়াৰ কথা আছিল হেতু ইয়াতে প্লাস নহয় আমি যোনটো 4500 টকা পালো সকলোৱে হেতুৰ লগতে 25000 টকাটো প্লাস হ'ব অৰ্থাৎ আমি সকলোৱে পাম 29500 টকাকৈ আৰু আমাৰ মাষ্টাৰ ট্ৰেইনাৰ সকলৰ অকনমান আমাতকৈ বেলেগ হ'ব তেওঁলোকৰ অকনমান পইচাটো ওপৰত হ'ব যেহেতু তেওঁলোকে বহুখিনি কষ্ট কৰিছে বহুখিনি কষ্ট কৰি পেলাই আমাক ধুনীয়াকৈ শিকাইছে গতিকে তেওঁলোকৰ অকনমান আমাতকৈ পইচাটো বেছি হ'ব তেওঁলোকে যেতিয়া তাতে গুৱাহাটীতে শিকিছিলে তেতিয়া তেওঁলোকে এদিনত 2000 টকাকৈ প্ৰায় 8 দিন 16000 মান টকা তেওঁলোকে পাইছিলে আৰু এতিয়াও 25000 টকাটো তেওঁলোকৰ তাতে লগতে প্লাস হ'ব গতিকে আজি এইখিনি ইনফৰমেশন আছিল আপোনালোকৰ কাৰণে মোৰ লগত এনেকৈ ধুনীয়াকৈ ভিডিঅ' উপভোগ কৰি থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বিলাক ইমান ধুনীয়াকৈ আকোৱালি লৈছে তাৰ বাবে আপোনালোকক মই পুনৰবাৰ অশেষ ধন্যবাদ জনাইছোঁ এনেকৈ মোক সাপোৰ্ট কৰি যাব বুলি আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ